যে আমি আহি উপস্থিত হৈছোহি জামুগুৰি আঞ্চলিক বন বিষয়া কাৰ্যালয়ত 10 মাইল খুঁটিত যি এই আছে আৰু বিভিন্ন সময়ত আমি পাইছোঁ তেখেতবিলাকৰ অফিচ আৰু অফিচ কাছাৰী মানে তলা ওলমি থকা দেখোঁ। লগতে কিছুমান আজি কিছুদিনৰ পূৰ্বে আমি এটা ঘটনা সংঘটিত হৈছে জামুগুৰি অঞ্চলত এটা ঘটনা সংঘটিত হৈছে এখন ডাম্পাৰৰ কণমানি শিশু মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। আৰু এই যি আমি বিভিন্ন সময়ত ৰাইজৰ পৰা জানিব পাৰিছোঁ যে এই অফিচলৈ আহি পিনি কিছুমান মানুহ ঘূৰি যাবলগীয়া হয় আৰু সম্পূৰ্ণ পৰিৱেশ আমি জামুগুৰি বন বিষয়া কাৰ্যালয়ৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম, যিটো কিহৰ কাৰণে এই ঘটনাবিলাক সংঘটিত হৈছে। আমি বন বিষয়া কাৰ্যালয়ৰ যিজন মুখ্য আছে তেখেতৰ পৰা আমি জানিবৰ কাৰণে চেষ্টা কৰি উপস্থিত হৈছোঁ। যিহেতু বিভিন্ন সময়ত আহি পিনি চাওঁহি এই কাৰ্যালয়টোত কেতিয়াবা তলা ওলমি থকা দেখোঁ, লগতে কিছুমান ঘটনাও ঘটি গৈছে। তেনেস্থলত আমি ধৰি লওক আপোনালোকক বিচাৰিলে আমি নাপাওঁ বা ৰাইজে নাপাওঁ বুলি অভিযোগ উত্থাপন কৰে। কি ক'ব? এতিয়া চাওক, আপোনালোকে যেতিয়া আমাক অফিচত বিচাৰি আহে, আপোনালোকে দেখিছে আমি মানে মানুহ আমাৰ ইয়াত থকা হয়, থাকিলেও আমি মানুহ আপোনালোকৰ লগত যোগাযোগ কৰিব নোৱাৰা কাৰণটো হ'ল কি, আমাৰ মানুহ যিমান তাকৰ গোটেইকেইজন মানুহে ডিউটিতে যাবলগীয়া হয়। আৰু যেতিয়া আমি ডিউটিলৈ গুচি যাওঁ, যিহেতু মানুহ মাত্ৰ আমাৰ 4জন, তাকো মোৰ অকল ৰেঞ্জত নহয়, মোৰ ৰেঞ্জত 2জন আৰু তেখেতলোকৰ বিট অফিচৰ পৰা 2জন লৈ আমি ডিউটিত যাবলগীয়া হয়। তেনে ক্ষেত্ৰত কেতিয়াবা কি হয়, গোটেইকেইজন যিবোৰ ক্ষেত্ৰত যাবলগীয়া হয় সেই সময়ত যদি কোনোবা আহে তেতিয়া আমাক লগ নাপায়। আচলতে ফৰেষ্ট ভিলেজ হয় আৰু ফৰেষ্ট ভিলেজ এৰিয়াত আপোনাৰ নিৰ্দিষ্ট বা কিছুমান ধৰি লওক আপোনাৰ মাটি খননো হয়, মাটিখনৰ বাধা দিবলৈও আপোনালোকক মানে সেই ক্ষেত্ৰত আপোনালোকে যদি অৱগত কৰে তেতিয়া আপোনালোকে যাব নোৱাৰে, মানুহ অভাৱৰ কাৰণে। অকল মানুহে নহয়, যিহেতু আমাক ক'ৰবালৈ যাওঁ বুলি ক'লে তৎকালে পাব পৰাকৈ, কাৰণ ইমান ওচৰতে নহয় ঘটনাবিলাক, সদায় কাৰ্যালয়ৰ পৰা কিছু দূৰত্ব বজাই ৰাখিহে যিকোনো মানুহে চুৰি চাপৰাচি কামবিলাক কৰে। সিমান দূৰ গৈ আমি পোৱালৈকে তেওঁলোকক আমি কৰায়ত্ব কৰিব নোৱাৰোঁ। আমি 2-3 বাৰ গৈছোঁ, তথাপিও জেগাডোখৰ পালোঁ, মানুহ নাপাওঁ বা গাড়ী নাপাওঁ। এইটো আপোনালোকেও দেখিছে, কেতিয়াবা আপোনালোককো আমি লৈ যাওঁ। সেই কথাটো হৈছে কি, আমাৰ যদি এখন ভাল গাড়ী থাকিলে হ'লে আমি তৎকালে যাব পাৰিলোঁ হ'লে। এইটো কথাটো তেনেকুৱা। এই সংক্ৰান্তত আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা পাতিছিলোঁ। আজি 4 দিনমানৰ আগতে আমাৰ ছাৰ আহিছিলে, তেওঁলোকে চাই মেলি গোটেই পৰিৱেশটো পৰ্যবেক্ষণ কৰি এখন গাড়ী দিয়াৰ কথা তেওঁলোকে আমাক কৈ দিছে। যিহেতু আপোনালোকৰ সহযোগী কৰ্মীও কম হয়, সহযোগী কৰ্মীৰ কাৰণেও আমি কৈছিলোঁ তেখেতে আৰু 2জন মানুহ এখন গাড়ী দিয়াৰ কথা কৈছে। যেতিয়া দিয়ে তেতিয়া আমাৰ কামবোৰ কৰিবলৈ সুচল হ'ব, আৰু যেতিয়াই বিচাৰে তেতিয়া মানুহ পাব। আচলতে কি বিভাগীয় কৰ্তৃপক্ষৰ লগত ৰেঞ্জ অফিচাৰে যিহেতু কথা বতৰা পাতিছে, কিন্তু এই যিখিনি তেখেতলোকে কথা দি থৈছে সেই আচলতে এই অফিচটোত এখন গাড়ীৰ অভাৱ আৰু লগতে তেখেতলোকৰ যিখিনি কৰ্মী আছে কৰ্মীৰ অভাৱো ইয়াত আমি দেখিবলৈ পোৱা গৈছে। যিহেতু কিছুমান কামৰ কাৰণে তেখেতলোকে অফিচাৰসকল ততাতৈয়াকৈ যাব নোৱাৰে, কিছুমান কাম থাকে, সেই কামখিনি এৰি থৈও যাব নোৱাৰে। তাৰ সমান্তৰালকৈ যিখিনি তেখেতলোকৰ সহযোগী থাকে, সহযোগীসকলকো মানে কি হয় পঠিয়াবৰ কাৰণে সহযোগী অভাৱ বুলি তেখেতলোকে উপস্থাপন কৰিছে। লক্ষণীয় হ'ব যে তেখেতসকলে বিভাগীয় কৰ্তৃপক্ষ অৱগত কৰাৰ পিছতো তেখেতলোকে মানে কেতিয়া সম্পন্ন কৰিব পাৰে সেই কামখিনি তেখেতলোকক যি কথা দিছে সেইখিনি লক্ষণীয় হ'ব।